চব ধুনীয়াকে পাৰিছে। এয়া বয়স হৈছে আমাৰ ইয়াৰ হৈছে 2 বছৰ 4 মাহ আৰু তাৰ হৈছে 2 বছৰ 2 মাহ। ইমান সোনকালে কম বয়সতে সিহঁতি ধুনীয়াকে পাৰি গৈছে। আজি প্ৰথম এয়া আজি কামত লগাইছো। ইমান ধুনীয়াকে ফুৰিছে। আজি ল'ৰা ছোৱালী 3 বছৰত অংগনবাড়ীলৈ যায়হে, কিন্তু আজি সিহঁতে কামতে ধৰিলে। বহুত ধুনীয়াকে ঘূৰি আছে। আপোনালোকেও আশীৰ্বাদ কৰিব সিহঁতে যাতে হাল টানিব পাৰে, যিহেতু বৰ্তমান সময়ত গৰুৰ হাল প্ৰায় নাইকিয়াই হৈ গৈছে, মৰণা নাইকিয়া হৈ গৈছে মেচিন উলিওৱাৰ পৰা। সেইকাৰণে আৰু ইহঁতক উঠাইছোঁ। এয়া কামো ধুনীয়া কৰিছে। এয়া পিতাইও আছে, পিতাই ধুনীয়াকে দি আছে, বৰষুণ দি আছে। এয়া ধুনীয়াকে ক খ শিকিছে। এয়া পঢ়া একদম ধুনীয়াকে পঢ়িছে। মানুহৰ কাৰণে এতিয়া স্কুলে গ'লহেঁতেন, কিন্তু গৈ ইহঁতৰতো কামটো এতিয়া এইখিনি কৰিবই লাগিব। কাম কৰিলেহে ইহঁতক ৰাখিব পাৰিম। কাম ধুনীয়াকে শিকিছে কিন্তু দেই। নহয় চমৰ কাম পাৰিছে নে? পাৰিছে দেই। এয়া ধান ধুনীয়াকে সৰি গৈছে। ইমান এয়া চক নাই, ইহঁতে থাকিব মন, ভালকে খাব জীব মন, সেইকাৰণে কামো ভালকে কৰিছে। খাব জীব মন থাকিলে এনেকে কৰ্ম কৰিয়ে খাব লাগিব। মানুহ হওক গৰু হওক। হ'ব আজিলে আৰু ফুৰিলে, বহুত দেৰি ফুৰিলে। কিমান দেৰি ফুৰিলে? 6টা বজাৰ পৰা। এয়া 6টা বজাৰ পৰা ফুৰিলে। ঠিক আছে। আমাৰ গা মোৰ মোহাৰি আৰু হ'ব আৰু প্ৰথম দিনা আজি 1 ঘণ্টা 1.5 ঘণ্টা ফুৰিলে আৰু কাইলৈও আকৌ অকণমান ফুৰাব লাগিব। ঠিক আছে।